चंद्र बसुमतारी जिंदाबाद 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 यूपीपीएल जिंदाबाद 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 प्रमोद बर' बिसायख'थिनि सिगां सिगां 38 नं बैरबखुन्द बियाबाव इउपिपिएलनि दोहौ फैबाय थानाय बिसायख'थिया साखाथियाव सौफैनाय लोगो लोगोनो बायदि राजखान्थियारि हान्जाफोरा बिजाथिनि मुं फारिलाइफोरखौ 50% फोसावनायखौ नुनो मोननाय लोगो लोगोनो जादोंसै बिटिआरआव गावनि हान्जायाव गोदानै सोद्रोमा थिसननाय लोगोसे हान्जानि गोहोखौ गोहोगोरासिन खालामनाय 38 नं बैरबखुन्द बियाबावबो बे समाव इउपिपिएल हान्जाया थाद'नाय गैयालासिनो हान्जाखौ गोख्रों खालामना फिन खेबसेबाव देरहासार बिबुंजों प्रमोद बर'नि सरकार लाबोनो जानजि खाफ्रादों बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारिया मख'नो गोनांदि जायनि जाहोनाव गावनि बियाबनि सिङाव थानाय सान्तिपुर आरो बरला बिसिडिसिआव मैयानि सानाव बाहागो लानानै बरला बिसिडिसिनि बिलनपुर गामि आरो सान्तिपुर बिसिडिसिनि माजुलि बस्ति आदिबासी लाइन बे मोन्नैबो गामिनि रायजो राजाफोरखौ इउपिपिएल हान्जायाव बोजबना लानायखौ नुनो मोननाय जायो। दानिया फै बे समाव जयनिं जानायनि उनाव रायजोफोरा मा बुंखो आबुङै मिन्थिना लानि। मैं बर्तमान आदिवासी सेलर प्रेसिडेंट 38 नং भैरवकुंड समष्टि किन्तु আজি मैं देखा पालो 17 बছर जिबिलाक काम माने बीपीएफ सरकार आसिल हेबिलाक काम करिब नोवारिले आमी निजेও चालू किन्तु एतिया बर्तमान 4.5 बছৰত इउपिपिएल सरकार आहार पिছত आमाक की बस्तु लागिছিলে मेनली एकदम प्रयोजनीय आसिल शांतिটো किन्तु आमी আগতে 17 বছৰত आमी পোৱা নাছিলো किन्तु इउपिपिएल सरकार आहार पिছত आमी शांतिটো দেখা পালো। ইয়াতে সদায় কাজিয়াই বন্ধ হয় হেনুকাই আছিল আৰু ৰিহন দৈমাৰী সাৰে এই পানীৰ নিজে মন্ত্ৰী আছিল কিন্তু 10টা বছৰ এই পানীৰ মন্ত্ৰী থাকুনতে কিন্তু আমাৰ পানীৰ সমস্যা ইমানেই আছিল শান্তিপুৰ প্ৰাইমাৰীত বিভিন্ন ঠাইতো এনেকুৱা পানীৰ সমস্যা আছিল কিন্তু আমাৰ বেছিকৈ ইয়াতে আমাৰ শান্তিপুৰ প্ৰাইমাৰীতে পানীৰ সমস্যা আছিলে কিন্তু পানীৰ মন্ত্ৰী থাকিও মানে আমাৰ এইখিনি সমস্যা बीपीएफ सरकार समाधान कर दी नारे और रास्ता घाट इमान बेयाई आसिल किन्तु कोनो एक रास्ता घाट भालक बनाब नारे इते जो नेकी आम मेजर प्रब्लेम आसे रेशन कार्ड 17 বছৰত किन्तु कोनो एजन मानुहर रेशन कार्ड बनाई निदिले माने और जब कार्डर करापशने माने तो সেইবিলাকে माने आमी बहुत चिंताधारा करी आमी नेक्स्ट बार इउपिपिएल सरकारके आमी विचारिছোঁ। আমি তেওঁলোকক ভালকৈ আদৰিম কাৰণ কি ইহঁতৰ জায়গাখিনি কিছুমান সিসি ব্লক ৰাস্তাটো হৈছে পানীৰ সমস্যা দূৰ হৈছে ৰেশন কাৰ্ড জব কাৰ্ড এইবিলাক পাইছে অৰুণোদয়ও পাইছে কিন্তু ইহঁতক আমি ইহঁতৰ সুবাই এৰিয়াত মানে কিছুমান এতিয়া সেন কাথলিক চাৰ্চ আছে তেওঁলোকৰ সোমোৱা ৰাস্তাটো নাই দুটা কালভাৰ লাগিব সেই কালভাৰটো আমি বনাই দিম আৰু পাৰিলে আমি গিৰ্জাঘৰটো মানে বাউণ্ডাৰী ৱাল দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিম। আমি এটোৰ কাৰণে যোগদান কৰিলোঁ যে আমি দীৰ্ঘদিন ধৰি বহুত চৰকাৰ আহিল কিন্তু একো আমি সা সুবিধা নাপালোঁ। আমি এতিয়া বৰ্তমান ইউপিপিএল চৰকাৰক যোগদান কৰিলোঁ আৰু এই বছৰ আমি ইউপিপি চৰকাৰক আমি নেক্সট জিকাম আৰু আমাৰ যিবিলাক সমস্যা আছে গাঁৱৰ সমস্যা মন্দিৰৰ সমস্যা ৰাস্তাৰ সমস্যা আৰু সৰু সুৰা সমস্যা বহুত আছে তেনেকুৱা এই সমস্যাৰ পৰা আমি বঞ্চিত নাথাকিম এইটোৱে আমাৰ লক্ষ্য। আগতে মই তেনেকুৱা কোনো পাৰ্টিত মানে ফুলফিল নাই মই বহুতবাৰ তেনেকুৱা চালোঁ যে কোনো পাৰ্টিয়ে গাঁও হওক বা গাঁও অঞ্চলত কোনো ডেভেলপমেণ্ট কামটো বা আমাৰ এইটো গাঁৱত অহা নাই তেতিয়া মই নিজে ভাবিলোঁ যে আজি আমি ইউপিপিএল দলক সাপোর্ট কৰিম আৰু আমাৰ ইউপিপিএল দলৰ যিবিলাক কৰ্মী আছে তেওঁলোকে আমাক কথা দিছে যে আপোনালোকে ইউপিপিএলক সাপোর্ট কৰক আপোনালোকৰ যি অসুবিধা আছে এইবিলাক গোটাই আমি পূৰণ কৰিম আৰু আমি নিজেও দেখা পাইছোঁ বহুত যিবিলাক কাম আগত হোৱা নাছিল বৰ্তমান এতিয়া কামবিলাক আগবাঢ়ি আহিছে কিন্তু বৰ্তমান আমাৰ এইটো গাঁৱত বৰ্তমান একো কাম হোৱা নাই তথাপিও আমি 100% আমি ইউপিপিএলক সাপোর্ট কৰিম আৰু জিকাম আৰু নেক্সট আমি যিবিলাক পাইপ আছে এইটো আমি পূৰণ কৰিম। ম্যাক্সিমাম 50 জন জয়নিং হৈছে গোটেই গাঁৱৰে বুলি ক'ব লাগিব গোটেই গাঁৱৰ আমাৰ সমাজৰ কেথলিক সমাজৰ তেনেকুৱা নহয় বিপিএফ তো 17 বছৰ পাৰ হৈ গ'ল কিন্তু আমি আমাৰ আপোনালোকে নিশ্চয় গম পাইছে আমাৰ গাঁৱত সোমাইছে
আমাৰ কি ডেভেলপ হৈছে বা কি হৈছে এইটো ছাৰ নিজে গম পাইছে, আপোনালোকো গম পাইছে। তাৰ কাৰণে আমি আজি পিপলৰ লগত থাকিম আৰু তাক জিকাই আগন্তক মানে যি পাব লগা এইবিলাক আমি আদায় কৰিম। বৰ্তমান এতিয়া জাষ্ট আমি অপেনিং হ'ল আজিৰ পৰা আমি ফুলফিল আমি নিজে ওলাম, ৰাইজৰ লগত ওলাম আৰু কাম কৰি যাম। ডিফাৰেঞ্চ মানে বৰ্তমান আমাৰ এই UPPL চৰকাৰটো আজি 4 বছৰ হ'ল আৰু 4 বছৰত 2 বছৰতো লকডাউন আছিল, কাম কৰিব নোৱাৰিলে। তথাপিও এই 2 বছৰত যথেষ্ট কাম কৰিলে আৰু BPF বহুত দিনৰ পৰা আছিল, কিন্তু তেনেকুৱা কাম আমি দেখা পোৱা নাই। আমাৰ 100% আশা আছে, আমি নিজৰ চকুৰে দেখা পাইছোঁ যে যথেষ্ট কাম কৰি আহিছে। 100% আহিব। আমি লিখি দিব পাৰিম যে আমি নিশ্চয় আমি ভোট দি আমি আমাৰ ছাৰক নেক্সট মানে চৰকাৰ গঠন হ'ব ৰাইজে হয় আৰু এইটো আগতেও কৰিছিল, কিন্তু যদি ফিল্ডটো বেয়া হৈ যায় তেতিয়াহ'লে মানুহবিলাকৰ মন ভাঙি যায়। ঠিক তেনেকুৱা এতিয়া BPOৰ ফিল্ড মানে মই দেখা পোৱা মতে তেওঁলোকে 17 বছৰ চৰকাৰ এটা আছিল। এই 17 বছৰত মানে কোনো তেনেকুৱা ভাল কাম আই ঘৰে হওক বা ৰাস্তা পদূলি হওক তেনেকুৱা মই দেখা নাই। মই এইটোৱে মেছেজ দিব বিচাৰিম যে আমাৰ যোনটো ৰুলিং পাৰ্টি আমি UPPL দল এইটোত যিবিলাক ৰৈ গৈছে বা ভাবিব পৰা নাই, তেওঁলোকে UPPL দলত আহক, যোগদান কৰক আৰু যি কাম যেনেকৈ কামটো আগবাঢ়ি গৈছে তেনেকুৱা আমি নিজে দেখা পাইছোঁ আৰু যোগদান কৰক আৰু তেওঁলোকে এইটো চৰকাৰত নেক্সট অহা ইলেকশ্যনত জিকাই আৰু চৰকাৰটো গঠন কৰক।